নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন শ্বৰ্ট ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো হ'ব যাই আছে আৰ্ট। আমি ৱাল পেইণ্টিং কৰি আছোঁ ৰাজাপুখুৰীত। তাতে আপোনালোক কেইটামান ক্লিপ দেখুৱাম। যদি ভাল লাগে আপোনালোকে লাইক কৰিব, যদি বেয়া লাগে ছাবস্ক্ৰাইব কৰিব, যদি একেবাৰে বেয়া লাগে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। বন্ধুসকল, আমি দোকানত আহি পালোঁ পোনে আৰু আহি কিনে কামত লাগি গ'লোঁ। বাকী এইখিনি অলপমান পেণ্ডিং আছিল কামখিনি, এইখিনি কাম কৰি আছোঁ বৰ্তমান। বাকী আপোনালোকে কেনেকুৱা হৈছে অলপ জনাবচোন, কমেণ্ট কৰক। আপোনালোকে কমেণ্ট কৰিলেহে আমাৰ মনটো ভাল লাগে যে ভাল লাগছি আপোনালোকৰো। এইটোৱে আৰু এটা লাইক কৰিলে আমি আৰু মানে আগুৱাই যোৱাৰ কাৰণে প্ৰয়াস কৰিম। তাৰ কাৰণে আপোনালোকৰ ছাপোৰ্ট বহুত দৰকাৰ। বাকী আপোনালোককো যদি ৰেষ্টুৰেণ্ট বা বাৰ বা কোনোবা ঘৰৰ ৱাল পেইণ্টিং লাগে জনাব পাৰিব। কণ্টেক্ট নম্বৰটো ডেছক্ৰিপশ্যনত দিয়াই থাকিব, আপোনালোকে নিশ্চয় জনাব বুলি আশা কৰিছোঁ। যদি গাইজ ভিডিঅ'টো চাই ভাল লাগিল